হেল্ল' গাইজ, আপোনালোক সকলোকে মোৰ সমীৰ TSK চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এতিয়া ভিডিঅ'টো উপভোগ কৰক। আজি প্ৰায় এমাহেই হ'ল তেওঁক দুপাট্টাখন দিয়া, এতিয়াও ঘূৰাই নাই দিয়া। হাত ভাল হ'ল, কলেজ আহিছে, কিন্তু সেইখন নিদিয়ে, খুজিবলৈ সাহস নাই বুলি জানে। এই এমাহে ফোন মেছেজ একো নাই, কলেজত দেখিলেও নেদেখাৰ নিচিনা কৰে, চিনিয়েই নাপায় যেন। মনটো বেয়া লাগে, কিয় এনেকুৱা কৰে নাজানো। কেনেকৈ ভাবি লওঁ তেওঁ মোক ভাল পায় বুলি, কিন্তু তেওঁৰ বাহিৰে বেলেগ কাকো মোৰ কিয় ভাল নালাগে। অংকুৰ এতিয়াও একেটা কথাতে লাগিয়েই আছে, লগ পালেই সোধে কিয় মই না কৈছোঁ। মই বেলেগ কাৰোবাক ভাল পাওঁ নেকি সদায় সোধে, কিন্তু মোৰ ওচৰত একো উত্তৰ নাই। বুজা নুবুজাৰ দোমোজাত দিনবোৰ পাৰ হৈছে। খুব বেছি বেয়া লাগিলে নিশাৰ আগত কওঁ। তাইৰ একেটাই উত্তৰ, অৰ্ণৱ দা বেলেগৰ নিচিনা নহয়। ময়ো জানো, তেওঁ অদ্ভুত, মগজুৱে বুজি পায়, মনটো অবুজন। JEC 3টা মাহ পাৰ কৰিলোঁ, ঘৰলৈ এবাৰো যোৱা নাই। আৰু 15 দিনৰ পিছত দুৰ্গা পূজা, শৰতৰ সুবাসে JEC উপচাই তুলিছে। মোৰ সকলোতকৈ প্ৰিয় ঋতু শৰৎ, নিয়ৰ শেৱালি আৰু অলপ ঠাণ্ডা ঠাণ্ডা লগা ৰাতিবোৰ। দিনবোৰ নেযায় নোপোৱাই লাগিছে। মায়ে ফোন কৰি শেৱালিজোপা কিমান ফুলিছে সদায় কয়। উৰি যাম যেন লাগে নিজৰ ঘৰৰ চোতালখনলৈ। শৰতৰ দিন গণি থাকোঁতেই মাজতে টাৰ্মিনেল এক্সাম আহিল। কাইলৈ লাষ্ট পেপাৰ, তাৰ পিছত পূজাৰ বন্ধ প্ৰায় 1 সপ্তাহ। চব ঘৰলৈ যাবলৈ বেগ সামৰিলেই। নিশাৰ কিন্তু কোনো ধৰণৰ উৎসাহ নাই। মই বুজি পাওঁ, বেয়া লাগে তাইলৈ। আজিও দুয়োজনী ভাত পানী খাই মোৰ বিচনাতে একেলগে পৰি আছোঁ। নিশা, তই নহ'লে আমাৰ ঘৰলৈকে ব'ল। নালাগে দে, পিছত যাম। ব'ল না, ভাল লাগিব। মায়ে কৈ আছে তোক লৈ যাবলৈ। আৰু নৱমী পূজাৰ দিনা মোৰ জন্মদিন, তই থাকিলে মোৰ আৰু ভাল লাগিব। কি? তই কোৱা নাই কিয় বাৰ্থডে বুলি? আমি প্ৰথম দিনাই ইজনীয়ে সিজনীৰ বাৰ্থডে কেতিয়া সুধিছিলোঁ। তোৰতো মোৰ মনত আছে, তোৰহে মনত নাই। মিছা খং এটা দেখুৱাই মুখখন ফুলাই আছোঁ। কিজানিবা তাই মোৰ লগত ওলাই আমাৰ ঘৰলৈ। আই এম এক্সট্ৰিমলি ছৰী ডিয়েৰ। ঠিক আছে, মই তোৰ লগত যাব নোৱাৰিলেও তোৰ বাৰ্থডে দিনা পাক্কা তহঁতৰ ঘৰলৈ আহিম। প্ৰমিছ। বিদ্যা? মোৰ ভাষাত বিদ্যা। 6টা বাজিবৰ হ'ল, মোক চাহ লাগে। ব'ল বাইদেউৰ তালৈ যাওঁ। আজিকালি ময়ো চাহ খাবলৈ শিকিছোঁ। বাইদেৱে স্পেচিয়েলি বনাই দিয়ে, অকণমান চাহ, তাতে গাখীৰ আৰু হৰলিক্স মিলাই দিয়ে। নিশাৰ ভাষাত মাইনা মাইনা চাহ। দুয়োজনীয়ে বাইদেউৰ লগত ঢেৰ কথা পাতিলোঁ। বাইদেৱে পূজাত কি কৰিব, কি কিনিব সেইবোৰকে সুধি আছোঁ। আস্থা, তোমাৰ বস্তুটো আনিছোঁ দেই আজি। সদায় পাহৰি থাকোঁ পাই। আজি নাতিনীজনীয়ে বুটলি দি পঠাইছে, শেৱালি ফুল। বাইদেউক বহুত দিনৰ পৰা কুটুৰি আছিলোঁ আনি দিবলৈ, আজি দিলে। বাইদেৱে সৰু পলিথিনটো আগবঢ়াই দিলে। মই থাপ মাৰি লোৱা দি লৈ কেইপাহমান হাতত লৈ শুঙি চালোঁ। আহ, ইমান ভাল লগা। যাওঁ বাইদেউ, একেবাৰে পূজাৰ পিছত লগ পাম। কাইলৈ আপুনি নাথাকে নহয়? অঁ, কাইলৈ পূজাৰ বজাৰ আছে পাই। দোকান নোখোলোঁ। পূজা চাই মেলি আহাগে, মিঠাই লৈ আহিবা মোলে। ঠিক আছে। দুয়োজনীয়ে কথা পাতি পাতি আহি আছোঁ। মোৰ হাতত ফুল কেইপাহ তেতিয়াও আছে। পিছফালৰ পৰা বাইক এখন আহি মোৰ কাষতে ৰলহি। ঘূৰি চালোঁ, অৰ্ণৱ। তেওঁৰ পিছফালে উৎপল দা। হোডি এটা পিন্ধি আছিল, চিনিবই পৰা নাছিলোঁ। আঁতৰাই দিলতহে গম পালোঁ তেওঁ বুলি। আজি অলপ বেলেগ দেখাইছে আন দিনাতকৈ, আৰু অলপ বেছি ভাল। মই ফুলখিনি পিছফালে লুকুৱাই তললৈ মূৰ কৰি থিয় হৈ আছোঁ। দেখিলে কিবা এটা ক'বই মই জানো। নিশা, অলপ আহাচোন এইফালে। উৎপল দাই নিশাক আঁতৰাই বাইদেউৰ দোকানৰ ফালে লৈ গ'ল, মোক তেওঁৰ ওচৰত অকলে এৰি থৈ। কি হ'ব এতিয়া? আজি প্ৰায় এমাহৰ পাছত তেওঁ মোৰ ইমান ওচৰত। এবাৰ প্ৰাণ ভৰি চোৱাৰ হেঁপাহ, কিন্তু সাহস নহ'ল। মই তেতিয়াও দুয়োখন হাত পিছফালে কৰি ৰৈ আছোঁ, চকু তেওঁৰ বাইকৰ চকাটোত। লুক এট মি আস্থা। আহ, ইমান গভীৰ মাত। অতদিনে ক'ত আছিল এই আবদাৰ? মূৰ তুলি চালোঁ। কিমান দেৰি ইজনে সিজনক চাই আছোঁ নাজানো। সময় ৰৈ গৈছে, লগতে মোৰ উশাহবোৰো। চুলি কিয় বান্ধি ৰাখিছা? খোলা।
কি কৰোঁ? দুইখন হাততে ফুল লৈ ৰৈ আছোঁ। ধৰা পৰিম এতিয়া। নিজে খুলিবানে মই খুলি দিম? দুখোজ পিছুৱাই আহিলোঁ। তেওঁ কৰিব নোৱাৰা কাম একো নাই। কিবা এটা গম পালে তেওঁ। কি লুকুৱাইছা মোৰ পৰা? কি আছে হাতত চাওঁ। মই মূৰটো জোকাৰি না বুলি ক'লোঁ। শ্ব' মি আস্থা। সোঁহাতখনত ধৰি টানি আনিলে। মুঠিটো তেতিয়াও খুলি দিয়া নাই। নোৱাৰিলোঁ। তেওঁ জোৰ কৰি খুলিলে কিমান দুখ পাম জানো। এৰি দিলোঁ মুঠিটো। দুপাহ ফুল তলত পৰিল। অলপ তেতিয়াও মোৰ হাতত। তেওঁ মোৰ হাতখন আৰু চপাই গোন্ধি চালে। চকু দুটা জাপ খাই গ'ল তেওঁৰ। দীঘলকৈ উশাহ লৈছে। হয়তো মোৰ দৰে অনবেও ভাল পায় এই সুগন্ধি। মই মাথো চাই আছোঁ তেওঁক। ভাল লাগিছে। আকৌ এবাৰ। সকলোবোৰ। মোকো লাগিব। কি? ফুল। বাইদেৱে মোকহে দিছে। খং উঠি যায়। চব বস্তু খালি তেওঁৰ মতেই হ'ব। ইমান ধুনীয়া ফুলখিনি কিয় দিম? পানী দি থৈ দিলে গোটেই ৰুমটো ধুনীয়া গোন্ধাব। নিদিওঁ মই। এইখিনি মোৰ। অকল মোৰ। নিদিওঁ। দিবই লাগিব। হাৰি গ'লোঁ আকৌ এবাৰ। বাওঁ হাতত থকা পলিথিনটো তেওঁৰ ফালে আগবঢ়াই দিলোঁ। এইখিনি নহয়। তোমাৰ হাতত থকাখিনি। কিহত দিম? মোৰ হাতত। এই মানুহটো কিয় এনেকুৱা? তেওঁ সোঁহাতখন আগবঢ়াই দিলে। মই দিব লওঁতেই তেওঁ হাতখন খামুচি ধৰিলে। যিমানেই এৰুৱাই আনিব খুজিছোঁ সিমানেই টানকৈ ধৰিছে। গোটেই ফুলখিনি মোহাৰি পেলালে। দুয়োটাৰে হাতত শেৱালি ফুলৰ গোন্ধ। নষ্ট কৰি পেলালে মৰমৰ শেৱালি কেইপাহ। আকৌ এবাৰ বেয়া লাগিল তেওঁক। টান মাৰি আঁতৰাই আনিলোঁ হাতখন। তেওঁ এইবাৰ নিজৰ হাতখন গোন্ধি চালে। চকু দুটা জাপ খাই গ'ল আকৌ। কিন্তু এয়া কি? মোৰ ফালে কিয় আনিছে হাতখন? কিবা ভাবি পোৱাৰ আগতেই তেওঁৰ নিজৰ হাতখন মোৰ গালত ফুৰাই দিলে। কি হৈ গ'ল এয়া? থৰক থৰককৈ কঁপিছে ভৰিকেইটা। হাতৰ পলিথিনটো সৰি পৰিল। তেওঁৰ ফালে চালোঁ। কাহানিও নেদেখা এটা চাৱনি। কি আছিল তাত নাজানো। কিয় কৰিলে এনেকুৱা? নাজানো। একো নাজানো মই। গালখন চুই চালোঁ। ফুলৰ পাপৰি দুটামান তেতিয়াও লাগি আছে। আৰু নোৱাৰোঁ ৰৈ থাকিব। কেনিও নোচোৱাকৈ মাথো দৌৰিছোঁ। ৰুমত সোমাই দৰজাখন মাৰি দিলোঁ। বুকুখন আৰু বেছি কঁপিছে। কি আছিল সেয়া? ভালপোৱা অধিকাৰ নে আন কিবা? গালখন পুৰিছে আকৌ। চুই চালোঁ। গৰম হৈ গৈছে। হাতখন গোন্ধি চালোঁ। শেৱালি শেৱালি গোন্ধ। শেষৰ এক্সামটো দি আমি গোটেইবোৰে একেলগে টাউন আহিলোঁ। চবৰে কিবা কিবি কিনিব লগা আছে। ময়ো মাৰ কাৰণে কপাহী চাদৰ এখন আৰু দেউতাৰ কাৰণে এটা পাৰ্চ কিনিলোঁ। পূজাই বিহুৱে পইচা গোটাই সৰু বস্তু এটা হ'লেও কিনিলোঁ। সেইটো আনন্দ কাকো বুজাব নোৱাৰি। নিশাই নেদেখাকে তাইৰ কাৰণেও ধুনীয়া কাণফুলি এযোৰ ল'লোঁ। ঘূৰি দেখোঁ নিশা আৰু ৰাজী ফুচকা খোৱাত ব্যস্ত। কম্পিটিশ্যন লাগিছে। কেনেকে খাব পাৰে নাজানো। মইতো মুখখনেই ইমান ডাঙৰকে মেলিব নোৱাৰোঁ। টিনা মোৰ লগতে আছে। তাইৰ আকৌ ঢেৰ কিনিব লগা আছে। সন্ধিয়া হ'বৰ হ'ল। কিন্তু তাইৰ বজাৰ শেষ নহয়। আমনি লাগি গৈছে। হ'ব আৰু টিনা, যাওঁ ব'ল। ৰ না প্লিজ। আৰু এখন দোকানত চাম, তাত নাপালে যামগে। কিনো বিচাৰিছে তাইহে জানে। এনেকে নহ'ব। অলপ আঁতৰত থকা নিশাৰ ওচৰ পালোগৈ। যাওঁ ব'ল নিশা, টিনাক কচোন। নিশাই যেনিবা এৰি থৈ যাম বুলি কোৱাত টিনা ঘূৰি আহিবলৈ ওলাল। অটোখনৰ পিছফালে আমি ৰাজী আগত ড্ৰাইভাৰজনৰ কাষত। গোটেই ৰাস্তাটো টিনাৰ দোকানীৰ লগত চুপতি মৰা এক্টিং কৰি হাঁহি হাঁহি থাকিব পৰা নাই আমি। তাইৰ খং উঠিলে খুব বকে। আৰু আমি হাঁহো। খুব ভাল লাগিছে দিনটো। পৰীক্ষা শেষ। কাইলৈ ঘৰলৈ যাম। দুদিন পিছত দুৰ্গা পূজা। ইমানবোৰ ভাল লগা একেলগে। হাঁহিটো মুখৰ পৰা নুগুচাই হ'ল। ঐ আচ্ছা, তই মোৰ লগত মেইন গেটতে নামিবি দেই। অট্ৰিভিন কিনিব পাহৰিলোঁ। ফাৰ্মাচীখনত সুধি চাম। নিশাৰ খুব চৰ্দি লাগে অলপ নিয়ৰ পালে। নাকটো বন্ধ হৈয়ে থাকে। অট্ৰিভিন নহ'লে এদিনো নচলে। হ'ব দে। দুয়োজনী নামি ফাৰ্মাচীত সোমাল। নাই নাপালোঁ। ভিক্স এটা লৈ ওলাই আহিছোঁ। মেইন গেটৰ পৰা আমাৰ ৰুমলৈকে অলপ দূৰ খোজ কাঢ়ি যাব লাগে। নিশা, ৰ'বাচোন। ঘূৰি চালোঁ উৎপল দা। তেওঁ নাই আজি লগত।
এক্সাম কেনেকুৱা হ'ল তোমালোকৰ? ভালেই। ব'লা ময়ো সেইফালে গৈ আছোঁ। নিশা আৰু উৎপলদা অলপ আগে আগে কিবা কথা পাতি পাতি গৈ আছে। মই অকণ পিছত। তিনিটা সমানে গ'লে ৰাস্তাটো দিগদাৰ হয়। কোনোবা দৌৰি আহি থকা নিচিনা লাগিছে। ঘূৰি চোৱা নাই কিন্তু। হৰলিক্স খাই জোৰ বাঢ়িল নেকি? ইমান ফাষ্ট গৈছা যে? অৰ্ণৱ, যিমান পাৰোঁ সহজ হ'বলৈ চেষ্টা কৰিছোঁ। পৰা নাই। কালিৰ কথাটো মনত পৰি গ'ল। এসোঁতা গৰম তেজ বৈ আহিল গাললৈ। তেওঁ মোৰ সমানে সমানে খোজ কাঢ়ি আহি আছে। দৌৰি অহাৰ বাবে অলপ ফোপাইছে। কিয় জানো মন গ'ল বেগৰ পৰা উলিয়াই সৰু পানীৰ বটলটো তেওঁৰ ফালে আগবঢ়াই দিলোঁ। তেওঁ আচৰিত হৈ মোলৈ চালে। গোটেইখিনি পানী একেকোবে খাই থলে। বটলটো হাতত ৰাখি থৈছে। ঘৰলৈ নগ'লে নহ'ব? কি কথা কয়? কিয় নাযাম আকৌ ঘৰলৈ? মানে? একো নাই, অকলে যাবা? নিশাৰ লগত যাম। শিৱসাগৰৰ পৰা দেতাই লৈ যাবহি। বাছত? নিশাৰ দেউতাক আহিব। দেন ফাইন। নিশাই কিবা এটা ক'বলৈ ঘূৰি তেওঁক দেখি আচৰিত হ'ল। আৰে অৰ্ণৱদা, দেখাই নাছিলোঁ মই। আমাৰ পোৱালিৰ দুপাট্টাখন ঘূৰাই কিয় নিদিলে? আজি একে এখন বিচাৰি বিচাৰি নাপাই গোটেইজনী কান্দো কান্দো হৈছে মায়ে গালি পাৰিব বুলি। তেওঁ মোৰ ফালে চালে, মই তললৈ। মোক খোজা নাই কিয়? আস্থা, লাগে সেইখন? নিদিওঁ, জানো। গুড, নাও ইউ ন' মি ছ' ৱেল। অদ্ভুত মানুহ, কি ভাবি থাকে নাজানো। হয়তো তেওঁ নিজেও নাজানে। আৰু কি কি কিনিলা? হাতৰ বেগটো লৈ চাই সুধিলে। মা আৰু দেতালে বুজাবুলি সৰু কিবা এটা। অকল মা দেতালে? নিশাৰ কাৰণেও লৈছোঁ। আৰু মোৰ কাৰণে? আকৌ নিমাত মই। তেওঁৰ কাৰণে কিয় আনিম মই? মানে আনিব লাগিছিল নেকি? নাজানো মই। মনে মনে থকাই ভাল। মোকো লাগিব পূজাৰ গিফ্ট। সেয়া আৰম্ভ হ'লেই। অকল খালি মোক এইটো লাগিব, মোক সেইটো লাগিব। উফ, দিবানে? কি? পিছত ক'ম। আকৌ নুসুধিলোঁ। আজিকালি তেওঁৰ এনেকুৱা কথাবোৰত আচৰিতো নোহোৱা হ'লোঁ। ৰুমত ওচৰ পালোহি। একো কোৱা নাই তেওঁ। নিশা আৰু উৎপলদা আমাৰ পৰা অলপ আঁতৰি ৰৈ চাই আছে। বৰ অসহজ লাগিছে মোৰ। যাওঁ, লাহেকৈ ক'লোঁ। নাযাবা। কি? আস্থা, জাষ্ট 2 মিনিট প্লিজ। লেট মি চি ইউ। ৰৈ আছোঁ তেওঁ কোৱাৰ দৰে। কিবা এটা ভাল লাগে তেওঁৰ এনেকুৱা জেদবোৰ। চাব বিচাৰে মোক। হয়তো এসপ্তাহ নেদেখাকৈ থাকি তেওঁৰো বেয়া লাগিব। লুক এট মি। চালোঁ। আকৌ এবাৰ হেৰাই গ'লোঁ তেওঁৰ গভীৰ চকুজুৰিত। কি আছে? খং, অভিমান, ভালপোৱা? কিন্তু আজিচোন বিষাদ আছে। কিয়? মই ঘৰলৈ যোৱাটো তেওঁ বিচৰা নাই নেকি? আই উইল মিছ ইউ আস্থা। আজি প্ৰথমবাৰ তেওঁক বৰ অসহায় যেন লাগিল। কিয়? মোৰ উপস্থিতি তেওঁৰ বাবে কিয় ইমান জৰুৰী? নিশাই কোৱাৰ দৰে তেওঁ মোক ভাল পায় নেকি? ৰৈ আছোঁ। মোৰোচোন যাবলৈ মন যোৱা নাই। ব'ল আস্থা, গেট বন্ধ কৰি দিব এতিয়া। আঁতৰি আহিলোঁ। মনটো কিবা এটা বেয়া লাগিছে আজি। ঘূৰি চালোঁ। ৰৈ আছে একে ঠাইতে। এই মানুহজন মোৰ ভাল লগা হৈছে। কিয়? নাজানো। হেল্ল' গাইজ, মই সমীৰ TSK বুলি FB একাউণ্ট এটা খুলিছোঁ। তাত আপোনালোকে মোক মেছেজ কৰিব পাৰিব আৰু ফ্ৰেণ্ড ৰিকুৱেষ্ট কিবা পঠাব পাৰিব। আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰিব সমীৰ TSK। আৰু আপোনালোকৰ পৰা পাৰ্ট 5ৰ কাৰণে মই 1000 লাইক বিচাৰিছিলোঁ, তথাপি 1000 নাপালোঁ। কিন্তু হ'লেও মই আপলোড কৰি দিছোঁ পাৰ্ট 5 আৰু নেক্সট পাৰ্ট 6ৰ কাৰণে আকৌ 1000 লাইক টাৰ্গেট কৰিছোঁ। তথাপিও আপোনালোকৰ পৰা বহুতখিনি মৰম পাইছোঁ, তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক। ধন্যবাদ। নেক্সট পাৰ্ট 6ৰ কাৰণে আপোনালোকে ৱেইট কৰক।